নমস্কাৰ, মই যতীন্দ্ৰনাথ কৃষ্ণক আজি নতুন বৰ্ষৰ প্ৰথমতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ, ৰঙালী বিহুৰ ওলগ জনাইছোঁ। আজি আমি উপস্থিত আছোঁ ৰঞ্জনা অঞ্চলৰ ভৈৰা নামৰ এখন গাঁৱত, আৰু ইয়াত একাংশ ল'ৰা ছোৱালী আছে। মই আপোনালোকক দেখুৱাম যে আমাৰ যি পৰম্পৰা, অসমীয়া যি পৰম্পৰা, বিহুৰ যি পৰম্পৰা, এই পৰম্পৰা ৰক্ষা কৰি আমাৰ একাংশ ল'ৰা ছোৱালী কেনে আমি তাৰে এটি দৃশ্যাংশ আপোনালোকক দেখুৱাই লৈছোঁ। যোৱাকালি এটি ৰেকৰ্ড কায়েম কৰিলে অসমীয়াৰ বাপতিসাহোন হিয়াৰামঠু বিহু গিনিজ বুক অফ ৰেকৰ্ড কৰিলে, যিটো নেকি আমাৰ বিশ্বত সদায় বিৰল হৈ থাকিব, আৰু এই বিৰল গৌৰৱৰ সাক্ষী কিন্তু আমি সকলোৱে। তো ঠিক তেনে ক্ষেত্ৰত আজি একাংশ ল'ৰা ছোৱালী আছে কেমেৰাত এইসকল কণমান বিহু নাচিবলৈ ওলাইছে, গাঁৱে গাঁৱে ফুৰিবলৈ ওলাইছে তেওঁলোকে। তো তেওঁলোকক আমি আহি থাকোঁতে ৰাস্তাত লগ পালোঁ। আমি এতিয়া ইয়াৰ পৰা আকৌ ডুমৰিচকী শৰাইঘাটলৈকে যাম, তাতো বিহুৰ এটি অনুষ্ঠান আছে। তাৰ প্ৰাক মুহূৰ্তত আহক আমি উপভোগ কৰোঁ গাঁৱে ভূঞে কিদৰে তেখেতসকলে বিহু নাচ প্ৰদৰ্শন কৰিছে। বিহুৰ শুভেচ্ছা থাকিল সকলোলৈ, আশীৰ্বাদ থাকিল, তোমালোকে ভালে কুশলে থাকিবা। হা কৃষ্ণ কৃষ্ণ ঈশ্বৰ মংগল কৰক। এয়া আমাৰ পৰম্পৰা, এয়া আমাৰ সংস্কৃতি, আৰু ইয়াক আমি জীয়াই ৰাখিব লাগিব। আমি আমাৰ উত্তৰ প্ৰজন্মক যদি আমি সেৱা সংস্কাৰ নিশিকাওঁ, শিক্ষাই আমাক এটি উন্নত জীৱন প্ৰদান কৰিব নোৱাৰে। গতিকে উন্নত জীৱন প্ৰদান কৰিবলৈ হ'লে শিক্ষাৰ লগত সংস্কাৰ সংস্কৃতি আমি পৰম্পৰাক ধৰি ৰাখিব লাগিব। আৰু এয়া যি অসমীয়া পৰম্পৰা, আজি বছৰৰ প্ৰথমটো দিনত আমাৰ অভিভাৱকসকলে আমাৰ উঠি অহা প্ৰজন্মক তেখেতসকলৰ সন্তানক শিকাইছে, ইয়াক কিন্তু এটা সকাৰাত্মক দৃষ্টিভংগী বুলি ল'ব পাৰি। আজিৰ এই দিনটোত সকলোলৈ শুভকামনা থাকিল। সুন্দৰ সুস্থ জীৱনৰ গৰাকী হওক, সুখ শান্তি সমৃদ্ধিৰে পৰিপূৰক পৰিয়ালবিলাক, আমি তাকে কামনা কৰিছোঁ। ধন্যবাদ।